শৰ্মাৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দিব ওলাইছো নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰা হৈছে হিমন্ত চৰকাৰৰ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু প্ৰত্যেকজন মন্ত্ৰীকে একোখনকৈ জিলাৰ দায়িত্ব দিয়া হৈছে আৰু পূৰ্বতে যি দায়িত্ব আছিল সেয়া সলনি কৰা হৈছে বহুকেইজন মন্ত্ৰীৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা অতুল বৰা কামৰূপ মেট্ৰ উত্তৰ লখিমপুৰ জিলাৰ দায়িত্ব দুখন জিলাৰ দায়িত্ব দিয়া হৈছে অতুল বৰাক ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দায়িত্ব দিয়া হৈছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত পীযুষ হাজৰিকাক শোণিতপুৰ বিশ্বনাথ কৰিমগঞ্জৰ দায়িত্ব বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কেশৱ মহন্তক মৰিগাঁও গোলাঘাট দক্ষিণ শালমৰাৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হুজাই জিলাৰ দায়িত্ব বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দি আছো অজন্তা নেওগক যোৰহাট আৰু নলবাৰী জিলাৰ দায়িত্ব ৰনোজ পেগুক শিৱসাগৰ মাজুলী আৰু বৰপেটাৰ দায়িত্ব অশোক সিংঘালক কোকৰাঝাৰ গোৱালপাৰাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাক কাছাৰ ধুবুৰী আৰু হাইলাকান্দিৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ গ্ৰাম্য আৰু দৰঙৰ দায়িত্ব দিয়া হৈছে যোগেন মোহনক কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ দায়িত্ব তিনিখনকৈ জিলাৰ দায়িত্ব দিয়া হৈছে বিমল বৰাক চৰাইদেউ আৰু ওদালগুৰিৰ দায়িত্ব নন্দিতা গাৰ্ডুচাক বাক্সা আৰু বজালি জিলাৰ দায়িত্ব সঞ্জয় কিষাণক ধেমাজিৰ দায়িত্ব দিয়া হৈছে ইউজি ব্ৰহ্মক চিৰাং তামুলপুৰৰ দায়িত্ব নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা বৰ্তমান প্ৰকাশ কৰা হৈছে আৰু সলনি কৰা হৈছে কেইবাজনো মন্ত্ৰীৰ জিলাৰ দায়িত্বসমূহক অতুল বৰাক দায়িত্ব দিয়া হৈছে দুখনকৈ জিলাৰ কামৰূপ মেট্ৰ আৰু উত্তৰ লখিমপুৰ ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দায়িত্ব দিয়া হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তত পীযুষ হাজৰিকাক শোণিতপুৰ বিশ্বনাথ কৰিমগঞ্জৰ দায়িত্ব কেশৱ মহন্তক মৰিগাঁও গোলাঘাট দক্ষিণ শালমৰাৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হুজাই জিলাৰ দায়িত্ব অজন্তা নেওগক যোৰহাট নলবাৰীৰ দায়িত্ব ৰনোজ পেগুক শিৱসাগৰ মাজুলী বৰপেটাৰ দায়িত্ব এয়া আমি মন্ত্ৰীৰ তালিকাখিনি আপোনালোকক দি আছো সবিশেষ তথ্য লৈ তালিকাখন সম্পূৰ্ণৰূপে লৈ মোৰ সৈতে সংযুক্ত হৈছে মোৰ সহযোগী আছে ভাৰ্গৱ দ্বাৰা ভাৰ্গৱ মই আপোনাৰ ওচৰলৈ আহিছো নতুন তালিকা প্ৰকাশ কৰা হৈছে কেইবাজনো মন্ত্ৰীৰ যি পূৰ্বৰ দায়িত্ব আছে যি জিলাৰ দায়িত্ব আছে সেয়া সলনি কৰা হৈছে কাক কি মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আপোনাৰ হাতত সম্পূৰ্ণ তালিকাখন আছে হয় নিশ্চয়কৈ দীক্ষিত শৰ্মা দেখা পোৱা গৈছিল কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী নিজেও প্ৰকাশ কৰিছিলে যে সলনি কৰা হ'ব অভিভাৱক মন্ত্ৰীৰ দায়িত্বসমূহ জিলাসমূহ সলনি কৰা হ'ব যিহেতু জিলাৰ ৰাইজসকলে অসন্তুষ্টি ব্যক্ত কৰিছিল খুদ মুখ্যমন্ত্ৰীৰ সন্মুখত যে অভিভাৱক মন্ত্ৰীৰ কাম কাজক লৈ তেওঁলোক অসন্তুষ্ট তাৰ পাছতে ব্যাপক ৰদবদল হৈছে মন্ত্ৰিত্বৰ যিসকল আছে জিলাসমূহ আছে তেওঁলোকৰ সলনি কৰা হৈছে জিলাসমূহৰ দায়িত্ব সলনি কৰা হৈছে কাক কোন জিলাত অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে সেয়া জনাইছো টাইমিটৰ দৰ্শকক সম্পূৰ্ণ আমাৰ হাতত লিষ্টখন আহি পৰিছে অতুল বৰা মন্ত্ৰী অতুল বৰাক দায়িত্ব দিয়া হৈছে অভিভাৱক মন্ত্ৰী হিচাপে কামৰূপ মেট্ৰ আৰু নৰ্থ লখিমপুৰ উত্তৰ লখিমপুৰ আৰু কামৰূপৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী অতুল বৰাক ৰঞ্জিত কুমাৰ দাসক দায়িত্ব দিয়া হৈছে বঙাইগাঁও ডিব্ৰুগড় আৰু তিনিচুকীয়া পীযুষ হাজৰিকাক দায়িত্ব দিয়া হৈছে শোণিতপুৰ বিশ্বনাথ আৰু কৰিমগঞ্জত কেশৱ মহন্তক দায়িত্ব দিয়া হৈছে মৰিগাঁও আৰু গোলাঘাট ইয়াৰ উপৰি দক্ষিণ শালমৰা মানকাছৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী কেশৱ মহন্তক ইয়াৰ উপৰি পৰিমল শুক্লবৈদ্যক দায়িত্ব দিয়া হৈছে নগাঁও আৰু হুজাই অজন্তা নেওগক দায়িত্ব দিয়া হৈছে যোৰহাট আৰু নলবাৰী যোৰহাট আৰু নলবাৰী অভিভাৱক মন্ত্ৰী হিচাপে এতিয়া দেখা পোৱা যাব অজন্তা নেওগক ৰনোজ পেগু শিক্ষামন্ত্ৰী ৰনোজ পেগুক দায়িত্ব দিয়া হৈছে শিৱসাগৰ মাজুলী আৰু বৰপেটা অশোক সিংঘালক দায়িত্ব দিয়া হৈছে কোকৰাঝাৰ গোৱালপাৰা জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হৈছে কাছাৰ ধুবুৰী হাইলাকান্দি চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব দিয়া হৈছে কামৰূপ আৰু দৰং যোগেন মোহনক দায়িত্ব দিয়া হৈছে অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিখন জিলাৰ দায়িত্ব দিয়া হৈছে যোগেন মোহনক
বিমল বৰাক দায়িত্ব দিয়া হৈছে চৰাইদেউ আৰু ওদালগুৰি নন্দিতা গাৰ্লছাক দায়িত্ব দিয়া হৈছে বাক্সা আৰু বজালি ঠিক একেদৰে ইউজি ব্ৰহ্মক দায়িত্ব দিয়া হৈছে চিৰাং আৰু তামুলপুৰৰ আৰু সঞ্জয় কিষাণক দায়িত্ব দিয়া হৈছে ধেমাজি অৰ্থাৎ ব্যাপক সলনি হৈছে যেহেতু বহুকেইখন জিলাত আমি ইতিমধ্যে উল্লেখ কৰিছো বহুকেইখন জিলাত অভিভাৱক মন্ত্ৰীক লৈ ৰাইজে অসন্তুষ্টি ব্যক্ত কৰিছিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত অসন্তুষ্টি ব্যক্ত কৰিছিল ৰাইজে তাৰ পাছতে এনেদৰে সলনি কৰা হৈছে অভিভাৱক মন্ত্ৰী এই জিলাসমূহ সলনি কৰা হৈছে পূৰ্ণাংগ তালিকা প্ৰকাশ কৰা হৈছে কাক কাক কি দায়িত্ব দিয়া হৈছে বিস্তৃত ৰূপত এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো অতুল বৰাক দিয়া হৈছে কামৰূপ মেট্ৰ' আৰু উত্তৰ লখিমপুৰ ৰঞ্জিত কুমাৰ দাসক দায়িত্ব দিয়া হৈছে বঙাইগাঁও ডিব্ৰুগড় তিনিচুকীয়া পীযুষ হাজৰিকাক দায়িত্ব দিয়া হৈছে শোণিতপুৰ বিশ্বনাথ কৰিমগঞ্জ কেশৱ মহন্তক দায়িত্ব দিয়া হৈছে মৰিগাঁও গোলাঘাট দক্ষিণ হালমৰা মানকাছাৰ পৰিমল শুক্লবৈৰক দায়িত্ব দিয়া হৈছে নগাঁও আৰু হুজাইৰ অজন্তা নেওগক দায়িত্ব দিয়া হৈছে যোৰহাট আৰু নলবাৰী ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে শিৱসাগৰ মাজুলী বৰপেটা অশোক সিংঘালক দায়িত্ব দিয়া হৈছে কোকৰাঝাৰ গোৱালপাৰা জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হৈছে কাছাৰ ধুবুৰী আৰু হাইলাকান্দি চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব দিয়া হৈছে কামৰূপ আৰু দৰং যোগেন মোহনক দায়িত্ব দিয়া হৈছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও বিমল বৰাক দায়িত্ব দিয়া হৈছে চৰাইদেউ ওদালগুৰি নন্দিতা গাৰ্লছক দায়িত্ব দিয়া হৈছে বাক্সা আৰু বজালি ইউজি ব্ৰহ্মক দায়িত্ব দিয়া হৈছে চিৰাং আৰু তামুলপুৰৰ আৰু সঞ্জয় কিষাণক দায়িত্ব দিয়া হৈছে ধেমাজি এইকেইখন জিলাত বহুকেইখন জিলাত ইতিমধ্যে সলনি কৰা হৈছে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব যাক দিয়া হৈছিল পূৰ্বতে তেওঁলোকক সলনি কৰা হৈছে আৰু এয়া হৈছে পূৰ্ণাংগ তালিকা হয় দীক্ষিত শৰ্মা হয় ধন্যবাদ জনাইছো আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু হিমন্ত চৰকাৰৰ 15 জন মন্ত্ৰীক নতুনকৈ আটাইকেইখন জিলাৰ দায়িত্ব দিয়া হৈছে কাবাক 2খন কাবাক 3খন কাবাক 1খন জিলাৰ দায়িত্ব দিয়া হৈছে আৰু সম্পূৰ্ণ সলনি কৰা হৈছে অভিভাৱক মন্ত্ৰীৰ তালিকা